हेलो फ्रेंड्स गुड इवनिंग नमस्कार मैं विकास सरकार मोर यूट्यूब चेनेल विकास नंदन तरफर सकलोके वेलकाम जानाइছোঁ। आजिर এই ভিডিঅ'টোত আপোনালোকে সংস্কৃত ভাষাত থকা সূৰ্যৰ প্ৰণাম মন্ত্ৰটো কেনেকৈ আমি অসমীয়াত ভালদৰে উচ্চাৰণ কৰি সহজে মনত ৰাখিব পাৰি তাৰে কিছুমান মই টিপছ আগবঢ়াইছোঁ। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু কাষত থকা বেল বুটামখন প্ৰেছ কৰি দিয়ে যাতে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ' মই অতি সহজে আপোনাৰ মোবাইলত উপলব্ধ হয়। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। একমাত্ৰ যি দেৱতাক আপুনি প্ৰত্যেক দিন দৰ্শন তথা যাৰ উপস্থিতিত সকলোৱে শক্তি আহৰণ কৰিব পাৰে সেই দেৱতাজনেই হ'ল সূৰ্য। সূৰ্যৰ প্ৰণাম মন্ত্ৰটো কেনেকৈ সহজে উচ্চাৰণ আৰু মনত ৰাখিব পাৰি আজিৰ এই ভিডিঅ'টোৰ যোগে আপোনালোকে জানিব পাৰিব। সূৰ্য উদয় হোৱাৰ আগত অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তত আমি টোপনিৰ পৰা উঠিব লাগে। ব্ৰহ্ম মুহূৰ্ত বুলিলে 3:36 মিনিটৰ পৰা প্ৰায় পুৱা 6 বজালৈকে এই সময়ছোৱাক বুজোৱা হয়। আমাৰ বৈদিক শাস্ত্ৰ মতে এই ব্ৰহ্ম মুহূৰ্তত আমি টোপনি মাৰি থাকিলে আমাৰ আয়ুকাল কমি যায়। কেৱল ধৰ্ম নহয়, বৈজ্ঞানিক দৃষ্টিভংগীত সূৰ্য হ'ল সকলো শক্তিৰ মূল উৎস। সূৰ্যই বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ নক্ষত্ৰ জীৱজোৰক প্ৰভাৱিত কৰে, অৰ্থাৎ সূৰ্য সকলো সৃষ্টিৰ কাৰক। পৌৰাণিক বৈদিক শাস্ত্ৰ মতে সূৰ্য কাশ্যপ মুনি আৰু অদিতিৰ পুত্ৰ। 7টা ঘোঁৰা সংযুক্ত ৰথত সূৰ্য দেৱতা এই ব্ৰহ্মাণ্ডত ঘূৰি ফুৰে। সদায় ৰাতিপুৱা তেওঁৰ পূজা আৰু প্ৰণাম মন্ত্ৰটো পাঠ কৰিব পাৰিলে ভাল ফলাফল লাভ কৰিব পৰা যায়। শাস্ত্ৰমতে সূৰ্য দেৱতাক সদায় পূজা কৰিলে শাৰীৰিক মানসিক অশান্তি তথা আৰ্থিক সংকট দূৰ হয়, দেহৰ ভিতৰত পজিটিভ এনাৰ্জি সঞ্চালিত হয়। আহক তেনেহ'লে আমি মন্ত্ৰটো এবাৰ পাঠ কৰোঁ। নমো জবা কুসুম সংকাশম কাশ্যপেয়ম মহাদতিম ধন্তারিম সর্বপাপগ্নম প্রণত অস্মি দিবাকরম। নমো জবা কুসুম সংকাশম কাশ্যপেয়ম মহাদতিম ধন্তারিম সর্বপাপগ্নম প্রণত অস্মি দিবাকরম। সংস্কৃত ভাষাত শব্দৰ শেষত বিসৰ্গ থাকিলে বিসৰ্গৰ উচ্চাৰণ হৰ দৰে হয়, কিন্তু বিসৰ্গ থকা শব্দটোৰ পিছত আৰু কোনো শব্দ বা বাক্য থাকিলে বিসৰ্গৰ হৰ উচ্চাৰণটো উজ্জ্বল হয়, অৰ্থাৎ আধাই উচ্চাৰিত হয়। তেনেহ'লে আমাৰ প্ৰণাম মন্ত্ৰটোত নম বিসৰ্গৰ উচ্চাৰণটো নমঃ হ'ব। সংস্কৃত ভাষাত দন্ত্যাক্ষৰ উচ্চাৰণ দ্বিতীয় স্বৰ দৰে হয়। তেনেহ'লে আমাৰ এই প্ৰণাম মন্ত্ৰটোত যিবিলাক শব্দ দন্ত্যাক্ষ আছে সেইবিলাকৰ উচ্চাৰণ দ্বিতীয় স্বৰ দৰে উচ্চাৰিত কৰিব লাগিব, যেনে জবা কুসুম সংকাশম সর্বপাপগ্নম। সংস্কৃত শব্দৰ শেষত ঊনিষ্কাৰ থাকিলে শব্দটোৰ উচ্চাৰণ কৰোঁতে ঊনিষ্কাৰৰ সলনি ম উচ্চাৰণ হয়। তেনেহ'লে আমাৰ প্ৰণাম মন্ত্ৰটোত যিবিলাক শব্দৰ শেষত ঊনিষ্কাৰ আছে সেইবিলাকৰ উচ্চাৰণ শেষত ম হ'ব, যেনে সংকাশম কাশ্যপেয়ম ধন্তারিম সর্বপাপগ্নম এনেকৈ উচ্চাৰিত কৰিব লাগিব। সংস্কৃত শব্দত হৰ ওপৰত মাত্ৰা নাথাকিলে হৰ উচ্চাৰণ স্বৰৰ দৰে হয়। তেনেহ'লে আমাৰ প্ৰণাম মন্ত্ৰটোত এটা শব্দ চাই ল'ব, প্ৰণত অস্মিয়ে হ'ব। প্ৰণত হস্মি নহয়, প্ৰণত অস্মি, যিহেতু হৰ ওপৰত মাত্ৰা নাই সেইবাবে হৰ উচ্চাৰণটো অৰ দৰে হ'ব। আহক তেনেহ'লে আমি সূৰ্য প্ৰণাম মন্ত্ৰটো শুদ্ধভাৱে উচ্চাৰণ কৰোঁ। নমো জবা কুসুম সংকাশম কাশ্যপেয়ম মহাদতিম ধন্তারিম সর্বপাপগ্নম প্রণত অস্মি দিবাকরম। নমো জবা কুসুম সংকাশম কাশ্যপেয়ম মহাদতিম ধন্তারিম সর্বপাপগ্নম প্রণত অস্মি দিবাকরম। আশা ৰাখিছোঁ দৰ্শকসকল আপুনি এই মন্ত্ৰটো যথাযথভাৱে শুদ্ধকৈ উচ্চাৰণ কৰিব আৰু সহজে মনত ৰাখিবলৈ এই মন্ত্ৰটো 4টা ভাগত বিভক্ত কৰি আপুনি মনত কৰি ল'ব।
1 নম্বৰ নম জবা কুসুম সংকাশম, 2 নম্বৰ কাশ্যপেয়ম মহাদুতিম, 3 নম্বৰ ধন্তারিম সর্বপাপগ্নম, 4 নম্বৰ প্ৰণত অস্মি দিবাকৰম। সূৰ্যৰ প্ৰণাম মন্ত্ৰটো অসমীয়াত এবাৰ অনুবাদ কৰি দিছোঁ। কাশ্যপৰ পুত্ৰ জবাফুলৰ দৰে তাৰ বৰণ, মহাদ্যুতিময় অন্ধকাৰ দূৰকাৰী সৰ্বপাপ বিনাশকাৰী সূৰ্যক মই প্ৰণাম জনাওঁ।